পাছত সুখ আহে নিয়ম জগত অন্ধকাৰৰ পাছত পোহৰ অৱশ্যেই নাহে বৰ্তমানতো আমি সুখতেই আছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন সিজনৰ অপাৰ কৰোণা আমাৰ কোনে কৰিব পাৰে অপকাৰ দেহ সমাজৰ কিন্তু কত দৈত্য দানবে রুদ্র মূর্তি ধরে পড়া দিলে আমরা কত বার আত্মগোপন করি অপদার্থ আমি অনেক বড় যদিও বা দৈত্য দানবে বারে বারে আমার করে পরাজিত তথাপিও অপরাধজনক এই বিষয়ে কেতিয়াও মহারাজ মিছাতে আত্মশ্লাঘা কৰি নহব চিন্তা কৰি বৰ্তমানৰ চিন্তা কৰাই যদিও বৰ্তমান Rita,